লকডাউনৰ পৰা মই এতিয়া সম্পূৰ্ণৰূপে জবলেছ। হাতত নাই কোনো মোৰ এপইণ্টমেণ্টৰ লেটাৰ। ৰাতিৰ সংজ্ঞাহীন নোহোৱালৈকে আৰু নিসংগতাৰ সময়খিনি এটা পাৰ্ট টাইম জব কৰি আছোঁ স্বপ্নৰ অফিচটোত। কাম বুলিবলৈ একো নাই, এখন কেমেৰা নোহোৱা ছবিতহে অভিনয় কৰি আছোঁ মই তোমাক নায়িকা পাতি। তোমাৰ অফিচৰ প্ৰফেচনেল শব্দটোৰ কোনো মূল্য নাই ইয়াত। প্ৰয়োজন আছে মাথো ফিলিংছ আৰু ইমোশ্যনৰহে, যিবোৰ মই বিক্ৰী কৰি আহিছিলোঁ তোমাৰ অফিচটোত আজি কিছুদিনৰ আগতে। তুমি হয়তো ভাবিছা চেলাৰীৰ কথা, কিমান হ'ব পাৰে বাৰু? তোমালোক ছোৱালীবোৰ মাহটোৰ দৰমহাৰ বাহিৰে একোৱেই নাভাবানে? তোমাৰ স্মৃতিখিনি সাঁচিবলৈ মই কি চেলাৰী ল'ম কাৰোবাৰ পৰা?